ইলেকশ্যন যিমানেই ওচৰ চাপিছে এওঁলোকে সিমানেই আমাৰ অসমৰ বুৰঞ্জী, আমাৰ অসমীয়াত্বৰ বুৰঞ্জী বিকৃতকৰণ কৰিব, ইয়াৰ অপভ্ৰংশ কৰিব, মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব। ইলেকশ্যন যিমানেই ওচৰ চাপিব সিমানেই তেওঁলোকে বাবৰৰ কথা কব, তেওঁলোকে মোগলৰ আক্ৰমণৰ কথা কব, তেওঁলোকে আমাৰ মানুহৰ মাজতে দুখন দুনিয়াৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। অকল কোৱাতেই সীমাবদ্ধ নহয়, তেওঁলোকে তেওঁলোকৰ ছদ্মবেশী অনুচৰবিলাকক পিয়াপি দি চাৰিওফালে পঠিয়ায়। তেওঁলোকৰ সেই অনুচৰবিলাক যিবিলাকে পশ্চাদঘাতী কাৰ্য কৰা তেওঁলোকৰ মানুহ আছে। তেওঁলোকে ছদ্মবেশ ধৰি হয়তো কোনোবা মছজিদলৈ যাব, কোনোবা মন্দিৰলৈ যাব আৰু আমাৰ মাজত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি মানুহৰ মাজত ভাগ ভাগ কৰি হিংসা, বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি। ৰাইজ, আমাৰ এই অসম সেই চাউলুং চুকাফাৰ দৰে বৰ কষ্ট কৰি আমি গঠন কৰা এই অসমীয়া জাতি, এই অসমীয়াত্ব বৰ উদাৰ। আহক আমি সজাগ, আমি সচেতন হওঁ, এওঁলোকৰ এই কুচক্ৰান্ত আমি প্ৰতিহত কৰোঁ।